চৰকাৰ আমি কিয় আনিছোঁ? আমি জানো যে চৰকাৰে আমাক প্ৰথম নিৰাপত্তা দিব লাগিব ৰাইজক। গতিকে সেইখিনি যদি আমি চৰকাৰৰ পৰা নাপাওঁ, আমি উন্নয়ন বিচাৰি থাকিলে নহ'ব। প্ৰথম আমাক নিৰাপত্তা লাগে। আমি যদি মহিলা পুৰুষসকল বা আমাৰ উঠি অহা ছোৱালীসকলৰ সন্মান যদি বচাব নোৱাৰোঁ, তেন্তে হ'লে আমাক চৰকাৰ কিয় লাগে? মণিপুৰত আপোনাৰ এন বীৰেন সিঙে কি কৰিছে? তেওঁ এখন ভাল নাটক কৰিলে, তেওঁ ৰিজাইন দিম বুলি লেটাৰ লিখি সেইখন আকৌ মিটিং পাতি পঢ়ি শুনালে, এগৰাকী লেডি ঠিক কৰি থৈছে, তেওঁ আনি থাপ মাৰি ফালি দিলে। এইবিলাক কিয় নাটক কৰিব লাগে? আপুনি আপোনাক কণ্ট্ৰল কৰক। আপুনি তাৰ মুখ্যমন্ত্ৰী। ইমান আৰ্মছ ক'ত পালে? কেনেকৈ পালে? আপোনালোকে জানিব মিডিয়াৰ ভাই বন্ধুসকলে যে মণিপুৰৰ এগৰাকী খুব ষ্ট্ৰং লেডি আশালতাই ক্লিয়াৰলি তেওঁ মিডিয়াত কৈছে যে সাধাৰণ মানুহৰ হাতত ইমান আৰ্মছ ক'ৰ পৰা আহিলে। সকলোৰে অৱগত যে আমাৰ অংগৰাজ্য মণিপুৰত ৩ মে'ৰ পৰা যি ধৰণৰ জঘন্য কাণ্ড চলি আছে, নিৰপৰাধী মানুহৰ হত্যা হৈছে, সেইটোৰ কাৰণেই আমি আজি চাইলেণ্ট কেণ্ডেল মাৰ্চ আৰু তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। দুখৰ বিষয় যে আজি আমাৰ এই অংগৰাজ্য মণিপুৰত আমাৰ মহিলাৰ ওপৰত এনেকুৱা নিৰ্লজ্জ, কোনোদিন নুশুনা, কোনোদিন নেদেখা ঘটনা আমি এতিয়া দিনে ৰাতিয়ে দেখিবলৈ পাইছোঁ। তাতকৈ আৰু কি দুখৰ বিষয় হ'ব পাৰে? মহিলাক মানুহে দুৰ্গা পূজাত দেৱী বুলি পূজা কৰে, সকলোৱে সেৱা কৰে। সেই মহিলাকে আপোনাৰ উলংঘ কৰি ৰাস্তাই প্ৰচেছন কৰি ঘূৰাইছে আৰু কিছুমান নৰপিশাচে উল্লাসত তাৰ আনন্দ লৈছে। আমি ক'ত বাস কৰিছোঁ? আমি কোন দিশে গৈ আছোঁ? আপোনালোকে সকলোৱে জানে যে আজি ছায়েন্স কিমান ডেভেলপ হৈছে, মানুহ কিমান শিক্ষিত হৈছে। প্ৰত্যেকজন শিক্ষিত ল'ৰা ছোৱালীয়ে 2-3টা ডিগ্ৰী, তাৰপিছত আজি আমি এইবোৰ কি দেখিছোঁ? আমি কোন পথে গৈ আছোঁ? আমি বহুত আশা কৰিছিলোঁ যে আমাৰ অসমত বিজেপি চৰকাৰ, চেণ্ট্ৰেলত বিজেপি চৰকাৰ, মণিপুৰতো বিজেপি চৰকাৰ। প্ৰথমতে আমি শুনি আছিলোঁ যে আমাৰ ডাবল ইঞ্জিন, এতিয়াতো আমাৰ অংগৰাজ্যতো বিজেপি, তাৰমানে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে। সেই চৰকাৰ থকাৰ পিছত কেলৈ আমাৰ মা ভনীহঁতৰ, আমাৰ মহিলাৰ ইজ্জত কিয় বচাব নোৱাৰিলে? আজি সেই মহিলাৰ ঠাইত যদি পুৰুষ হ'লে হয়, সেই পুৰুষৰ অৱস্থা কি হ'লে হয় বা মানসিকতা কি হ'লে হয়? মই সেইটো অনুৰোধ কৰোঁ যে সেই বস্তুখিনি অলপ সকলোৱে উপলব্ধি কৰক। আমি ভাবিব নালাগে যে আজি আমাৰ পৰা দূৰত মণিপুৰত হৈছে, সেই ঘটনা যে আমাৰ ইয়াত নহ'ব তাৰ কিন্তু কোনো সন্দেহ নাই। তো মই চৰকাৰক এটাই অনুৰোধ কৰোঁ যে আপোনালোকে কেতিয়াও মানে পাৱাৰ লৈ অহংকাৰত নাযাব। সকলো দল সংগঠনৰ সকলোকে মাতি একেলগে বহি কেনেকৈ অতি সোনকালে শান্তি আনিব পাৰি তাৰ বাবে ব্যৱস্থা কৰক। দুখৰ বিষয় যে আজি চেণ্ট্ৰেলত এই কথাটোৰ আলোচনাৰ কাৰণে অপজিশ্যনে অনাস্থা আনিব লগা হৈছে, কিন্তু অনাস্থা দল ভংগ কৰিবৰ কাৰণে নহয়, এই মণিপুৰৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে অনাস্থা আনিছে। তো মোৰ কথা হ'ল ইয়াত ইগ'টো আহিব নালাগে। এই দুৰ্দিনৰ সময়ত আমি অপজিশ্যন যিমান দল সংগঠন আছে সকলোৱে একগোট হৈ বহি কি ধৰণে আমি শান্তি আনো সেইটোহে আপোনাৰ চিন্তা কৰিব লাগে, আৰু সেইটোহে মানৱতা থকা মানুহৰ এটা লক্ষ্য হ'ব লাগে। তো ইয়াত পাৱাৰ লৈ লৰাই হৈ আছে। আৰু মণিপুৰত আপোনাৰ এন বীৰেন সিঙে কি কৰিছে? তেওঁ এখন ভাল নাটক কৰিলে, তেওঁ ৰিজাইন দিম বুলি লেটাৰ লিখি সেইখন আকৌ মিটিং পাতি পঢ়ি শুনালে, এগৰাকী লেডি ঠিক কৰি থৈছে, তেওঁ আনি থাপ মাৰি ফালি দিলে। এইবিলাক কিয় নাটক কৰিব লাগে? আপুনি আপোনাক কণ্ট্ৰল কৰক। আপুনি তাৰ মুখ্যমন্ত্ৰী। ইমান আৰ্মছ ক'ত পালে? কেনেকৈ পালে? আপোনালোকে জানিব মিডিয়াৰ ভাই বন্ধুসকলে যে মণিপুৰৰ এগৰাকী খুব ষ্ট্ৰং লেডি আশালতাই ক্লিয়াৰলি তেওঁ মিডিয়াত কৈছে যে সাধাৰণ মানুহৰ হাতত ইমান আৰ্মছ ক'ৰ পৰা আহিলে। তেওঁলোকে থানা লুট কৰিছে, থানাবিলাকত পেক কৰি ৰেডি কৰি থৈ দিছে। কাৰণ আমি যিমান দূৰ জানো, থানা এখনত যেতিয়া অস্ত্ৰ লুট কৰিব আহে তাৰ পুলিচে যেনেকৈ হওক ফায়াৰিং কৰিবই। সেই ফায়াৰিঙৰ কাৰণে কিন্তু কাৰো অৰ্ডাৰলৈ নাচায়, কাৰণ থানা আৰু অস্ত্ৰ বচাওৱাটোহে মেইন উদ্দেশ্য, কিন্তু কাকোতো ফায়াৰিং নকৰিলে। তাৰমানে কি বুজিছোঁ আমি? যে আমি মহিলাসকলক এনেকৈ নিৰ্লজ্জ হৈ উদ্ধন্ত কিছুমান মানুহে ৰাস্তাই তেওঁলোকে প্ৰচেছন কৰাব আৰু তেওঁলোকে খুব আনন্দ লাভ কৰিব, এইটোৱে নেকি?
এইটোৱে নেকি আমাৰ সমাজ, এয়ে নেকি আমাৰ চৰকাৰ, শিক্ষিত মানুহৰ এয়ে নেকি? গতিকে মই হাতযোৰ কৰি এটাই কথা ক'ব বিচাৰোঁ, যি হৈ গৈছে, এতিয়া সকলোৱে ইগ'টো এৰি এক লগ হৈ আপোনালোক বহক, সকলো দল, সকলো সংগঠন, অপজিশ্যন দল সকলো এক লগ হৈ অতি সোনকালে যাতে আপোনালোকে মণিপুৰলৈ শান্তি আনে আৰু যাতে ভৱিষ্যতে এনেকুৱা মা ভনীসকলৰ সন্মান ইজ্জতক লৈ যাতে আপোনালোকে কেতিয়াও খেলিবলৈ চেষ্টা নকৰে। আৰু এটা দুৰ্ভাগ্য কথা যে যিজন সৈনিকে কাৰ্গিলত যুদ্ধ কৰি অৱসৰ ল'লে, তেওঁ ইমান দুখেৰে কৈছে যে কি কৰিব, মই মোৰ পত্নীৰ সন্মান বচাব নোৱাৰিলোঁ। এনেকুৱা ঘটনা পৃথিৱীত ক'তোৱে আজিলৈকে শুনা নাছিলোঁ, যিটো নেকি আমি মণিপুৰত শুনিছোঁ। তো মই এটাই কথা ক'ব বিচাৰোঁ, নাগৰিক হিচাপে আমাৰ সকলোৰে দায়িত্ব, আমি সকলোৱে শান্তি বিচাৰোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা অকল মণিপুৰ কিয়, আমাৰ ওচৰ চুবুৰীয়া য'তেই নহওক, আমি সকলোকে একমুখে নিন্দা কৰোঁ। যিটো বেয়া সেইটো সদায় বেয়া। গতিকে সেইকাৰণে চৰকাৰ আমি কিয় আনিছোঁ, আমি জানো যে চৰকাৰে আমাক প্ৰথম নিৰাপত্তা দিব লাগিব ৰাইজক। গতিকে সেইখিনি যদি আমি চৰকাৰৰ পৰা নাপাওঁ, আমি উন্নয়ন বিচাৰি থাকিলে নহ'ব। প্ৰথম আমাক নিৰাপত্তা লাগে। আমি যদি মহিলা পুৰুষসকল বা আমাৰ উঠি অহা ছোৱালীসকলৰ সন্মান যদি বচাব নোৱাৰোঁ, তেন্তে হ'লে আমাক চৰকাৰ কিয় লাগে? আজি আমাৰ জানে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীয়ে বেটী বাচাও বেটী পঢ়াও, তো এই শ্লোগানৰ কিবা অৰ্থ আছে জানো? মই ভাবোঁ যদি তেওঁলোকে নোৱাৰে তেন্তে হ'লে এই শ্লোগান আঁতৰ কৰিব লাগে। তেওঁলোকে এটা শ্লোগান আনিব লাগে যে বেটী ক নাংগা কৰ, মহিলা ক নাংগা কৰকে ৰাস্তা মে ঘুমাও। এইটো শ্লোগান আনক। যদি তেওঁলোকে নোৱাৰে কণ্ট্ৰল কৰিব, আজিতো সেইটোৱে হৈ আছে। আৰু আমি ৰাইজ, আমি যিখিনি দেখি আছোঁ, আমাৰ মনতো আৱেগ আছে, আমাৰ মনতো দুখ আছে, আমি সেইখিনি প্ৰকাশ কৰিমেই। গতিকে মই আকৌ হাতযোৰ কৰি চৰকাৰক অনুৰোধ কৰোঁ, অতি সোনকালে আপোনালোকে এই বস্তুখিনি নিৰ্মূল কৰক আৰু আপোনালোকে ইচ্ছা কৰিলে অতি সোনকালে কৰিব পাৰিব। গতিকে ইয়াত ইগ' খং এইবিলাক আনি লাভ নাই। প্ৰথমতে আপুনি মা ভনীসকলৰ ইজ্জত বচাওক, তাৰপিছত বেলেগ উন্নয়নৰ কথা চিন্তা কৰক। তো মই আজি BPF মহিলা মৰ্চাৰ হৈ মোৰ ফালৰ পৰা সকলো মহিলাৰ হৈ মই এইখিনি আবেদন কৰিছোঁ, যাতে আমি এনেকুৱা ধৰণৰ দৃশ্য, এনেকুৱা ধৰণৰ কথা যাতে আৰু দ্বিতীয়বাৰ আকৌ আমি পুনৰাবৃত্তি হোৱাটো নিবিচাৰোঁ। Women BPF जिल्लानि जानानै दिनै मम अर जलायनानै जोङो रेलि खालामदों, साइलेन्ट रेलि। जोङो आइजो माहारि हिसाबै जोंनि जिबनखौ रैखाथि मोननो हास्थायनानै जों बे हाबाफारिखौ जों दिनै लानाय जादों। आरो जों बेखौनो खावलायो जाहाथे थाबैनो राजनीतिक जों लाइमोनफोरनि गेजेराव बा आइजो माहारिनि सायाव राजनीति गेलेयालासिनो थाबैनो बेखौ फोजोबनो नांगौ आरो बेनि थाखाय गोख्रै एक्सन लानांगौ। आं बेखौनो केन्द्र सरकारखौ अनुरोध खालामदों। थारैनो निश्चय बेखौ जों जाया होननानै बुंनो हाया। मानो होनोब्ला आइजो माहारि होनोब्ला मा होनो जेरावखि जाया बेबायदि जोंनि बे ओनसोलफोराव जेन दाजाथों जों बिनि थाखायनो जों बयबो एलार्ट जानांगौ आरो जोंनि समाजारि सांग्रांथि जानांगौ आरो जोंनि माहारि गासैबो सांग्रांथि जानांगौ आरो आइजो माहारि हिसाबै गावखौनो जोङो एलार्ट जानानै बा सांग्रांथि जानानै थानांगौ। आं बेखौनो उदालगुरि BPFनि प्रेसिडेन्ट जानानै अनुरोध खालामदों बा खावलायदों। मणिपुरनि जि सुबुं माहारि बिथांमोना दिनै गोबां दुखुनि गेजेराव दङ। बिथांमोननि गेजेराव जि जाति मोननैनि गेजेरावहाय एना-एनि जानानै दङ, बिथांमोना गावजों गाव थावैनो गोरोबलायनांगौ, इउनिटियाव फैनांगौ। जों बेखौनो मिजिंथिदों दिनैनि बे हराव जि अर सावनानै जोङो दुखु फोरमायहरदों, बे जेन बिथांमोननि गेजेराव जोंनि मेसेजाबो जेन सहैथों, बेखौनो जों आसा खालामनानै बे हाबाफारिखौ लानाय जादों। थारैनो निश्चय बेयाव माबा मोनसे निश्चय पलिटिक्सनि आखाइ दङ, नङाब्ला बियो दिनैसिम एसेबां गाबनाय मेगन मोदै गदों, गाबदों गथ' गथाय, गोबां दुखु फोरमायदों, गासै मिडियाफोराव जों नुनो मोन्दों। नाथाय बिथांमोननि सरकारनि आखाइ गैयाब्ला बेयो दिनैसिम मानो बेबायदि सान्थि जानायनि लामायाव मानो फैयामोन। थारैनो निश्चय बेयाव पलिटिक्सनि आखाइ दङ। मानो होनोब्ला बिथांमोना दिनैसिम मात मातियाखै, जिथु निर्यातन सोलिदों बिनि गेजेरावबो जों मात मातिनायखौ जों नुनो मोनाखै।
बेखौ जोङो थारैनो पलिटिक्सनि आखाइ दङ होननानै जोङो बुंनो हायो।